নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে শৰণীয়াছ আৰ্ট এণ্ড এডুকেয়াৰ চেনেল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 2012 বৰ্ষত হৈ যোৱা অসম টেটৰ এলপি লেভেলৰ অসমীয়া পেপাৰখনৰ মুঠ 30টা প্ৰশ্নৰ উত্তৰবোৰ ইয়াৰ আগতেও মই 2019 বৰ্ষত হৈ যোৱা অসম টেটৰ এলপি লেভেলৰ অসমীয়া পেপাৰখনৰ মুঠ 15টা প্ৰশ্নৰ উত্তৰ আনিবলৈ চেষ্টা কৰিছিলোঁ যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনলৈ গৈ আপোনালোকে চাব পাৰিব আহক এতিয়া আমি 2012 বৰ্ষৰ প্ৰশ্নকাকতখনৰ প্ৰশ্নবোৰ সমাধান কৰোঁ প্ৰশ্ন নম্বৰ 1 অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা অপচন ক 21টা অপচন খ 31টা অপচন গ 41টা অপচন ঘ 52টা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ক 21টা আকৌ আপোনালোকে মনত ৰাখিব যে কোনো ভাষাবিদে ৱাব আৰু অন্তস্থয়ক বিশিষ্ট ব্যঞ্জন বুলি কয় এই দুটা ধ্বনিক বিশিষ্ট ব্যঞ্জনধ্বনি বুলি বিবেচিত কৰিলে মুঠ 23টা বিশিষ্ট ব্যঞ্জনধ্বনি পোৱা যায় কিন্তু আপোনালোকে নিশ্চিন্ত থাকক যে যদিহে অপচনবোৰৰ মাজত 21টা দিয়া থাকে তেন্তে 23 অপচনটো নিশ্চয়কৈ নিদিব প্ৰশ্ন নম্বৰ 2 তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো বাছি উলিওৱা অপচন ক বহুত ফুল অপচন খ অলেখ চৰাই অপচন গ লনজেবা অপচন ঘ শুৱলা সংগীত আমি সকলোৱে জানো যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে যিবোৰ প্ৰত্যয়ে বিশেষ্য বিশেষণ সংখ্যাবাচক শব্দ আৰু কোনো সৰ্বনামৰ পিছত যোগ হৈ কোনো বস্তু বা প্ৰাণীৰ আকৃতি প্ৰকৃতি পৰিমাণ লিংগ ইত্যাদি নিৰ্দিষ্টকৈ নিৰ্দেশ কৰে তাকেই নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন গ লনজেবা প্ৰশ্ন নম্বৰ 3 উদ্যোগ চাৰণ সমান উচ্চাৰণ এই সন্ধিটো কোন প্ৰকাৰৰ অপচন ক স্বৰসন্ধি অপচন খ ব্যঞ্জন সন্ধি অপচন গ অনুচ্চাৰ সন্ধি অপচন ঘ বিসৰ্গ সন্ধি এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন খ ব্যঞ্জন সন্ধি কিয়নো আমি জানো যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধি ব্যঞ্জন সন্ধি বোলে প্ৰশ্ন নম্বৰ 4 তলৰ শুদ্ধ বাক্য বাছি উলিওৱা অপচন ক তোমাৰ মা এগৰাকী সাদৰী মহিলা অপচন খ তোমাৰ মাক এগৰাকী সাদৰী মহিলা অপচন গ তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা অপচন ঘ তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন গ তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা প্ৰশ্ন নম্বৰ 5 তলৰ শুদ্ধ স্বৰসন্ধিটো বাছি উলিওৱা অপচন ক অনুযোগ এখন সমান অনুসন অপচন খ অনুযোগ এখন সমান অনেহন অপচন গ অনুযোগ এখন সমান অন্বেষণ অপচন ঘ অনুযোগ এখন সমান অন্বেষা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন গ অনুযোগ এখন সমান অন্বেষণ প্ৰশ্ন নম্বৰ 6 তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয় অপচন ক অভিনেতা অভিনেত্ৰী অপচন খ শ্ৰীমান শ্ৰীমতী অপচন গ কলা কালৰী অপচন ঘ বগা বগী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন গ কলা কালৰী ইয়াত উল্লেখ থকা কলা শব্দটোৱে ৰঙৰ কথা বুজাইছে যাৰ বিপৰীত লিংগ কালৰী নহয় যাৰ বিপৰীত লিংগ হৈছে কলি প্ৰশ্ন নম্বৰ 7 তলৰ শব্দবিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা অপচন ক ভূমিষ্ঠ অপচন খ চাক্ষুষ অপচন গ অনুষ্ঠান অপচন ঘ পৰিষ্কাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন গ অনুষ্ঠান কিয়নো আমি জানো যে হৰ্ষই ই বা হৰ্ষবু অন্তত থকা উপসৰ্গৰ পাছত হিত হিজ হিত নম আৰু ষ্টা আদি ধাতুৰ দন্ত হ মূৰ্ধন্য হ হয় প্ৰশ্ন নম্বৰ 8 হাত লৰ শব্দৰ অৰ্থ হ'ল অপচন ক ক্ষমতাশালী অপচন খ স্বৰ স্বভাৱৰ অপচন গ নম্ৰ স্বভাৱৰ অপচন ঘ কৰ্মৰ্দন এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন খ স্বৰ স্বভাৱৰ ইয়াত হাত লৰ শব্দৰ সলনি যদি হাত দীঘল শব্দটো থাকিলে হয় তেতিয়া ইয়াৰ অৰ্থ হ'লে হয় ক্ষমতাশালী প্ৰশ্ন নম্বৰ 9 তলৰ নট্যবিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা অপচন ক ৰাৱণ অপচন খ নাৰায়ণ অপচন গ বৰষুণ অপচন ঘ বাণিজ্য এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোৰ কমেণ্ট বক্সত আগবঢ়াব কিয়নো ইয়াত থকা অপচনবোৰ মই গোটেইবিলাকেই নট্যবিধিৰ নিয়মবোৰৰ ভিতৰত পালোঁ আপোনালোকে অপচন ক'ত থকা ৰাৱণ শব্দটোলৈ লক্ষ্য কৰিলে গম পাব যে ইয়াত নট্যবিধি এটা নিয়ম প্ৰযোজ্য হৈছে সেইটো হৈছে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্যান্নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ জ ৱাব
হ ব্যৱধান থাকিলেও দন্তন্য মূৰ্ধন্য হয়। আকৌ অপশ্যন খ নাৰায়ণ শব্দটোলৈ যদি লক্ষ্য কৰোঁ তাতো নতবিধি এটা নিয়ম প্ৰযোজ্য হৈছে। সেইটো হৈছে উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্তন্য মূৰ্ধন্য হয়। আকৌ আপোনালোকে অপশ্যন গত থকা বৰষুণ শব্দটোলৈ লক্ষ্য কৰিলে গম পাব যে তাতো নতবিধিৰ এটা নিয়ম প্ৰযোজ্য হৈ আছে। সেইটো হৈছে একেটা পদতে থকা ৰি আৰু মূৰ্ধন্যৰ পাছত থকা দন্তন্য মূৰ্ধন্য হয়। অপশ্যন ঘত থকা বাণিজ্য শব্দটোলৈ লক্ষ্য কৰিলে গম পাম যে নতবিধিৰ নিয়ম অনুসৰি কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। গতিকে আপোনালোকে নিজে বিবেচনা কৰি এই প্ৰশ্নটোৰ উত্তৰ মোৰ কমেণ্ট বক্সত আগবঢ়াব। প্ৰশ্ন নম্বৰ 10, মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে অপশ্যন ক মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। অপশ্যন খ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। অপশ্যন গ অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰা। অপশ্যন ঘ অসমীয়া সাহিত্যিক প্ৰস্তুত কৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। প্ৰশ্ন নম্বৰ 11, সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়? অপশ্যন ক কথন আৰু লিখন। অপশ্যন খ শ্ৰৱণ আৰু পঠন। অপশ্যন গ কথন আৰু শ্ৰৱণ। অপশ্যন ঘ পঠন আৰু লিখন। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক কথন আৰু লিখন। প্ৰশ্ন নম্বৰ 12, মাতৃভাষা হ'ল ব্যক্তিৰ অপশ্যন ক প্ৰথম ভাষা। অপশ্যন খ দ্বিতীয় ভাষা। অপশ্যন গ ঘৰুৱা ভাষা। অপশ্যন ঘ উপভাষা। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক প্ৰথম ভাষা। প্ৰশ্ন নম্বৰ 13, কবিতা পাঠ মূলতঃ ডেছ পাঠ। অপশ্যন ক সাধনা। অপশ্যন খ সৰ্বনা। অপশ্যন গ ধাৰণা। অপশ্যন ঘ এটাও নহয়। এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আপোনালোকে অপশ্যনবোৰ ভালদৰে জানি লওক। আমি জানো যে কোনো বিষয়বস্তু সম্পৰ্কে এটি সাধাৰণ ধাৰণা পাবলৈ যি পাঠৰ প্ৰয়োজন হয় সেয়াই ধাৰণা পাঠ। আকৌ যেতিয়া কোনো কঠিন বিষয়বস্তুক বিচাৰ বিশ্লেষণ কৰি অন্তৰ্নিহিত অৰ্থ পোৱা যায় তাক সৰ্বনা পাঠ বোলে। আনহাতে কাব্য কবিতাত এগৰাকী কবিয়ে কেনেদৰে লয়, প্ৰকাশভংগী, প্ৰতীক আদিক ৰসাশ্ৰাম্বিত কৰি তোলে তাক আমি সাধনা পাঠৰ পৰা অনুভৱ কৰোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক সাধনা। প্ৰশ্ন নম্বৰ 14, উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ কি পদ্ধতিৰে দিয়া উচিত? অপশ্যন ক আৰোহী পদ্ধতি। অপশ্যন খ অৱৰোহী পদ্ধতি। অপশ্যন গ ভাষা সংসৰ্গ পদ্ধতি। অপশ্যন ঘ ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক আৰোহী পদ্ধতি। লগতে আপোনালোকে জানক যে আৰোহী পদ্ধতি মানে হৈছে সেইবোৰ পদ্ধতি যিবোৰ পদ্ধতিত উদাহৰণৰ পৰা সূত্ৰলৈকে যোৱা হয়। আকৌ অৱৰোহী পদ্ধতি মানে হৈছে সেইবোৰ পদ্ধতি যিবোৰ পদ্ধতিত সূত্ৰৰ পৰা উদাহৰণলৈকে যোৱা হয়। প্ৰশ্ন নম্বৰ 15, গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে অপশ্যন ক ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। অপশ্যন খ কথা কোৱাৰ সুৰ আয়ত্ত কৰা। অপশ্যন গ বিভিন্ন লিখকৰ সৈতে পৰিচিত হোৱা। অপশ্যন ঘ যতি বিৰাম চিহ্নৰ ব্যৱহাৰৰ দক্ষতা লাভ কৰা। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। প্ৰশ্ন নম্বৰ 16, মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ'ল অপশ্যন ক নিজৰ মৌলিক আৰু স্বাধীন চিন্তাৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰি। অপশ্যন খ সহ শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰি। অপশ্যন গ পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰি। অপশ্যন ঘ অসমীয়া ভাষাৰ কিতাপ পত্ৰ সহজে পঢ়িব পাৰি। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক নিজৰ মৌলিক আৰু স্বাধীন চিন্তাৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰি। প্ৰশ্ন নম্বৰ 17, অসমীয়া ভাষাৰ মূল কি? অপশ্যন ক ভাৰতীয় আৰ্য ভাষা। অপশ্যন খ অষ্ট্ৰিক ভাষা। অপশ্যন গ দ্ৰাবিড় ভাষা। অপশ্যন ঘ টাই আহোম ভাষা। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক ভাৰতীয় আৰ্য ভাষা। প্ৰশ্ন নম্বৰ 18, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? অপশ্যন ক ৰামায়ণী গীত। অপশ্যন খ চৰ্যা গীত। অপশ্যন গ বৰগীত। অপশ্যন ঘ বিহুগীত। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ চৰ্যা গীত। প্ৰশ্ন নম্বৰ 19, এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে? অপশ্যন ক এটা। অপশ্যন খ দুটা। অপশ্যন গ বহুত। অপশ্যন ঘ এটাও নাথাকে। আপোনালোকৰ মনত আছে যে এই প্ৰশ্নটোৰ উল্লেখ মই 2019 বৰ্ষত হৈ যোৱা অসমীয়া প্ৰশ্ন কাকতখনৰ প্ৰশ্ন উত্তৰৰ আলোচনাত উল্লেখ কৰিছিলোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ বহুত। প্ৰশ্ন নম্বৰ 20, কোনটো আঞ্চলিক ৰূপৰ ভিত্তিত মান্য অসমীয়াই
গঢ়ি উঠিছে এইটো গঢ়ি হ'ব আপোনালোকে চাই ল'ব অপশ্যন ক শিৱসাগৰ অপশ্যন খ কামৰূপ অপশ্যন গ লখিমপুৰ অপশ্যন ঘ গোৱালপাৰা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক শিৱসাগৰ প্ৰশ্ন নম্বৰ 21 শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন অপশ্যন ক জন্মযাত্ৰা অপশ্যন খ পাৰিজাধৰণ অপশ্যন গ অৰ্জুন ভঞ্জন অপশ্যন ঘ স্বৰধৰা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ পাৰিজাধৰণ লগতে আপোনালোকে মনত ৰাখিব যে অপশ্যন কত উল্লেখ কৰা জন্মযাত্ৰা নাটক ৰচনা কৰিছিল গোপাল আটাই আকৌ অপশ্যন গত উল্লেখ কৰা অৰ্জুন ভঞ্জন আৰু অপশ্যন ঘত উল্লেখ কৰা স্বৰধৰা নাটক ৰচনা কৰিছিল মাধৱদেৱে আকৌ আপোনালোকে মনত ৰাখক যে মাধৱদেৱৰ অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখনক ঝুমুৰা বুলি কোৱা হয় মাধৱদেৱে বৰগীত ৰচনা কৰিছিল 157টা আকৌ শংকৰদেৱে বৰগীত ৰচনা কৰিছিল 34টা আকৌ শংকৰদেৱৰ প্ৰথম বৰগীতটো আছিল মন মেৰি ৰাম চৰণেহে লাগু গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত অসমীয়া স্নাতকোত্তৰ পাঠত পোৱা মতে প্ৰশ্ন নম্বৰ 22 তেজেৰে কমলাৱতী বৰগীতৰ ৰচক হ'ল অপশ্যন ক শংকৰদেৱ অপশ্যন খ মাধৱদেৱ অপশ্যন গ গোপালদেৱ অপশ্যন ঘ অনিৰুদ্ধদেৱ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ মাধৱদেৱ প্ৰশ্ন নম্বৰ 23 তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল অপশ্যন ক কথাঘোষা অপশ্যন খ নামঘোষা অপশ্যন গ ভক্তি মংগল ঘোষা অপশ্যন ঘ কীৰ্তনপুথি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ কীৰ্তনপুথি আকৌ নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে প্ৰশ্ন নম্বৰ 24 হেম বৰুৱা কোন যুগৰ কবি অপশ্যন ক প্ৰাক বৈষ্ণৱ যুগ অপশ্যন খ বৈষ্ণৱ যুগ অপশ্যন গ আধুনিক যুগ অপশ্যন ঘ ৰমন্যাসিক যুগ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ আধুনিক যুগ প্ৰশ্ন নম্বৰ 25 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি অপশ্যন ক হেক পৃষ্ঠা অপশ্যন খ মৰমৰ দেউতা অপশ্যন গ প্ৰান্তিক অপশ্যন ঘ অন্তৰীপ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ মৰমৰ দেউতা প্ৰশ্ন নম্বৰ 26 ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম হৈছে অপশ্যন ক কবিতাৰ কথা অপশ্যন খ কবিতা দেশী বিদেশী অপশ্যন গ দেৱী অপশ্যন ঘ বনফৰিঙৰ ৰং এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ বনফৰিঙৰ ৰং প্ৰশ্ন নম্বৰ 27 অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা অপশ্যন ক 8টা অপশ্যন খ 9টা অপশ্যন গ 10টা অপশ্যন ঘ 11টা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক 8টা প্ৰশ্ন নম্বৰ 28 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল অপশ্যন ক লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন খ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন গ চন্দ্ৰ কুমাৰ আগৰৱালা অপশ্যন ঘ হেমচন্দ্ৰ গোস্বামী এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ পদ্মনাথ গোহাঁই বৰুৱা প্ৰশ্ন নম্বৰ 29 লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি অপশ্যন ক মোৰ জীৱনৰ সোঁৱৰণ অপশ্যন খ মোৰ সোঁৱৰণী অপশ্যন গ মোৰ জীৱন দাপন অপশ্যন ঘ মোৰ জীৱন ধুমুহাৰ এছাতি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক মোৰ জীৱনৰ সোঁৱৰণ আকৌ আপোনালোকে এই প্ৰশ্নটোৰ লগত সংগতি ৰাখি মনত ৰাখিব যে মোৰ সোঁৱৰণী হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ মোৰ জীৱন দাপন হৈছে বেণুধৰ ৰাজখোৱাৰ মোৰ জীৱন ধুমুহাৰ এছাতি হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনী এইবাৰ আহিছোঁ এই শিতানৰ অন্তিম প্ৰশ্নটোলৈ প্ৰশ্ন নম্বৰ 30 চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি অপশ্যন ক প্ৰতিমা অপশ্যন খ কদমকলি অপশ্যন গ বিন আৰু বৰাগী অপশ্যন ঘ ফুলৰ চাকি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক প্ৰতিমা শেষত সকলোলৈকে মই অশেষ ধন্যবাদ আগবঢ়ালোঁ মোৰ এই ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে আগন্তুক সময়ছোৱাতো মই অসম টেটৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ আনিবলৈ চেষ্টা কৰিম ইয়াৰ পূৰ্বতে মই অসম টেটৰ LP আৰু UP লেভেলৰ বাবে বনোৱা বিভিন্ন বিষয়ৰ ভিডিঅ'বোৰ যদি আপোনালোকে এতিয়াও চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকসমূহ দিয়া আছে আপোনালোকে তালৈ গৈ চাব পাৰিব লগতে আপোনালোকক জনাওঁ যে মই জগতোৱা বিভিন্ন তথ্যসমূহ যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আকৌ আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ বিভিন্ন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই ল'ব ধন্যবাদ